Welcome to এবাৰ স্বাগতম জনাইছোঁ অলপ ঠাইৰ পৰা আৰু গুৱাহাটীৰ পৰা মই আছোঁ গুৱাহাটীত আৰু আপোনালোকে দেখা পাইছে গুৱাহাটীত আৰু মই আছোঁ ডক্টৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰত আৰু আচলতে ইয়াৰ ৰাতিপুৱা ৰাস্তা মই আছোঁ ডক্টৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ আৰু এইফালে যাব লাগিব আচলতে ইয়াৰ পৰা খোজকাঢ়ি আৰু সন্মুখত দেখা পাইছে ইয়াৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ গেট হয় আৰু ইফালে এটা আছে ইফালে আমি সোমাব পাৰোঁ আৰু ইয়াৰ হৈছে প্ৰৱেশ দুৱাৰ এণ্ট্ৰি ইফালে আমাক যাব লাগিব আচলতে বেছি ৰাতিপুৱা হৈছে 10টামান বাজি আছে মানুহ ইমান অহা নাই বুলি এতিয়ালৈকেতো ভিতৰলৈ যোৱা নাই খোৱা পানী বেছি ৰাতিপুৱা মানে অলপ সোনকালে হোৱা হৈছে কাৰণ ভিতৰত মানুহ নাই সিহঁতেও চাফা কৰি আছে এতিয়া আৰু এতিয়াৰ পৰা হয়তো মানুহ আহিব আৰু আবেলি আহিলে বহুত ভাল লাগে কাৰণ বহুত মানুহ আহি যায় আৰু ইয়াত আমি পাছত যাম কিন্তু আগতে চাই লওঁ এইখন কি আছে আৰু ইয়াত ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা আপোনালোকৰ ভাল লাগে জিন্দাবাদ মেণ্ডেলা মেণ্ডেলা জিন্দাবাদ আখৰশ কেন্দ্ৰ তাতে যাম আৰু এইফালে ৰাস্তা আছে যাতে সেইটো আছে যাম আমি মুখ্য যিটো আকৰ্ষণ কেন্দ্ৰ আমাৰ তাতে যাম ব'লক ব'লক আচলতে সন্ধিয়া আহিলে বেছি ভাল লাগে কেইজনমান আহিলে
এই আহিছোঁ লাহে লাহে মই ফাৰ্ষ্ট আহিছোঁ নেকি বেছি ৰাতিপুৱা বহুত ভাল ইয়াতে হয়তো ফটো এলাও আছে নে নাই নাজানো যদি থাকে আপোনালোকক ভিতৰলৈ দেখুৱাই দিম আৰু এপাকহে আৰু পাক মাৰি লওঁ ঘূৰি লওঁ আগতে ইয়াত আচলতে যদি ড্ৰোন শ্বট লয় তেতিয়াহ'লে বহুত ভাল লাগিব আৰু ঠাইখিনি আচলতে বহুত পৰিষ্কাৰ আৰু ইয়াতে আচলতে ৰাস্তাৰ কাষতে সেইকাৰণে আৰু বহুত বেছিকৈ ভাল লাগিব ইয়াতে ড্ৰোন শ্বট ল'লে বহুত ভাল লাগিব চাওক কি বনাইছে ইয়াতে বহুত 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 ভাল লাগিছে কি ক'ম আৰু আৰু এতিয়া ৰাতিপুৱা ইমান মানুহ অহা নাই মানে জাষ্ট খুলিলেহে সিহঁতে গেটটো আৰু খোলা থাকে সিহঁতেও কিন্তু 10টাৰ পৰা টাইম দিছে আৰু এতিয়া আমি ঘৰলৈ ভিতৰত যাওঁ আচলতে ইয়াৰ ভিতৰত কি আছে আমি এইটোহে চাম এইটোহে চাব লাগিব তো আমি ভিতৰলৈ সোমাই যাওঁ চাওঁ কি আছে তো সোঁফালৰ পৰা সোমাই যাওঁ নেকি বাওঁফালৰ পৰা প্ৰস্থান এক্সিষ্ট ইয়াতে দেখা পাইছে ইয়াতে চিমেণ্টবিলাক তেওঁৰ কি আছিল চব ইয়াতে আছে আৰু কিমান দেখাম কওকচোন আৰু ইয়াতে কি লেখা আছে চাওঁ আৰু ইয়াতে প্ৰত্যেকখন অলতে ইয়াতে লিখা আছে প্ৰত্যেকটা অলতে ক'ত কি কৰিছিল নকৰিছিল কাৰ লগত কি হৈছিল চাওক ইয়াতে চব পাব এইফালে চিত্ৰাংকনবিলাক আছে এইফালে আছে এইখন হৈছে মেইন দুৱাৰ এইফালে আছে ইয়াতে আমি যাম কিন্তু আমি অলপ ফটো উঠি লওঁ আপোনালোকে নিশ্চয় দেখিলে ইয়াতে চব আছে মানে আমাৰ ভূপেন দা ক'ত কি কৰিছিল চব ইয়াতে লেখা আছে চব বস্তু ইয়াতে লগাই থৈ আছে প্ৰত্যেকটো অলতে আছে চব প্ৰত্যেকটোতে আছে চব এনেকৈ আছে চবতে আছে দেখা পাইছে আৰু ইফালে আছে চব সিহঁতৰ কিবা হৈ থাকে তো এতিয়া আমি গুচি যাম কাৰণ ঘৰত যাব লাগে কালি আহিছোঁ তো এতিয়া আমি যাম ঘৰলৈ তো বলক লৈ যাওঁ নেকি আপোনালোককো
তো এতিয়া আমি আচলতে ঘৰলৈ যাব লাগিব, কাৰণ বহুত সময় ফুৰিলোঁ ইয়াতে। আচলতে যাবলৈ ইচ্ছা কৰা নাই, বহুত ভাল লাগিছে। তো কি কৰিম, উপায়তো নাই, সঁচাকৈ যাবলৈ মন কৰা নাই। আপুনি এবাৰ আহি চাওক, ৰাতি আহিলে বেছি ভাল হয়, তেতিয়া আপুনি আহিছিলোঁ বুজিব। মোৰ দাদাৰ লগত তাক থ'বলৈ, কিন্তু হঠাৎ আহি সোমাই গ'লোঁ। কাৰণ আগতে আমি বহুত আহিছোঁ, কিন্তু ভাবিলোঁ যে আপোনালোকক দেখাই লওঁ। আগতে ফুটেজখিনি ল'ব পৰা নাছিলোঁ আৰু এতিয়া আপলোডো হোৱা নাছিল, যাৰ কাৰণে আকৌ আহিলোঁ। আৰু আপোনালোকে চাওক, দৃশ্যটো বহুত ভাল লাগে, আহি যাওক।